নমস্কাৰ বন্ধুসকল, বিকেটেক ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ নিজৰ হাতৰ মোবাইলটোৰে কেনেকৈ আপোনাৰ হাতৰ পৰা এক টকা খৰচ নোহোৱাকৈ ঘৰত বহি উপাৰ্জন কৰিব পাৰি সেই বিষয়ে মই ধুনীয়াকৈ শিকাই দিম। আৰু মই আপোনালোকক 100% গেৰাণ্টি দি কৈছোঁ, যদি মই ভিডিঅ'ত শিকোৱা ধৰণে আপোনালোকে অনুসৰণ কৰে আপোনালোকৰ উপাৰ্জন হ'বই, তাত কোনো সন্দেহ নাই। আৰু যদি আপোনালোকে ভিডিঅ'ত কিবা বুজি নাপায় মোক ডাইৰেক্টলি আপোনালোকে মেছেজ কৰিব পাৰে। মই আপোনালোকক মেছেজ কৰাৰ কাৰণে তলত টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম, আপুনি তাত গৈ মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰে। আৰু মই যিকোনো ধৰণৰ উপাৰ্জন সম্বন্ধীয় আপডেট পোনপ্ৰথমে মই টেলিগ্ৰাম চেনেলতে দিওঁ, সেয়ে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। মই ভিডিঅ'ৰ তলত টেলিগ্ৰাম চেনেলৰ লিংকটো তলত দি দিছোঁ। বন্ধুসকল, আজি আপোনালোকক মই ছানক্ৰিপ্টো এপৰ বিষয়ে জনাম। এই এপটোৰ জৰিয়তে আপোনালোকে ছাইন আপ কৰিলে 100 টকা পাব আৰু পাৰ ৰেফাৰ প্ৰতিটো ৰেফাৰত আপোনালোকে 100 টকা পাব। আপোনালোকে যিমান মন যায় ৰেফাৰ কৰি কিনে ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে তলত ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো পেজ অ'পেন হ'ব। এইটো পেজ অ'পেন হোৱাৰ লগত আপোনাৰ নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰি আপোনাৰ নেম, মোবাইল নম্বৰ, ইমেইল আইডি, পাছৱৰ্ড দি দিব। আৰু পাছৱৰ্ড দিয়াৰ পাছত আপোনাৰ ইয়াতে এমপিন আপোনাৰ 4 ডিজিট হয়। আপুনি 12342222 5432 এনেকৈ যিকোনো 4 ডিজিট আপোনালোকে ইয়াতে পিন এটা ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ইয়াতে ৰেফাৰ কোড মই আপোনালোকৰ ডিছক্ৰিপশ্যন বক্সত ৰেফাৰ কোড দি দিছোঁ। সেইটো যদি ৰেফাৰ কোড ইয়াত দিয়ে আপোনালোকে 50 ৰুপিজ এক্সট্ৰা বোনাছ পাব। আপোনালোকে ৰেফাৰ কোডটো কপি কৰি ইয়াত পেষ্ট কৰি দিব আৰু আপোনালোকে চাই ইয়াতে এণ্টাৰ কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ ইয়াতে নাম্বাৰ আৰু আপোনাৰ ইমেইল আইডিত OTP যাব। OTPটো এণ্টাৰ কৰি ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকে ইয়াতে KYC কৰিব লাগিব। KYC কৰাৰ ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড আৰু চেল্ফি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ নাম, তাৰপিছত ইয়াতে আপোনাৰ পান কাৰ্ড নাম্বাৰ দি আপোনাৰ ইয়াতে পান কাৰ্ডৰ ইমেজত ক্লিক কৰিব। ইয়াতে আপোনাৰ পান কাৰ্ডৰ ফটো এটা লৈ ইয়াতে আপুনি ছাবমিট কৰি দিব। তেনেকৈ আপুনি আপুনি ইয়াতে আধাৰ কাৰ্ড আৰু চেল্ফি আপুনি ইয়াতে দিয়া ধৰণে আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পাছত আপোনালোকৰ ইয়াতে আপোনাৰ পেণ্ডিঙত গুচি যাব। পেণ্ডিঙত গুচি যোৱাৰ যেতিয়া আপোনালোকৰ এপ্ৰুভ হ'ব ইয়াতে গ্ৰীণ কালাৰৰ টিক মাৰ্ক পাব। তাৰপিছত আপোনালোকে ইয়াতে বেংক একাউণ্ট এড কৰিব লাগিব। বেংক একাউণ্ট এড কৰাৰ কাৰণে আপোনালোকে আপোনাৰ যি পে'টিএম পে'মেণ্ট বেংক আছে দি পে'টিএম পে'মেণ্ট বেংকো আপুনি এড কৰিব পাৰে। তলত এড বেংক একাউণ্টত ক্লিক কৰিব। এড বেংক একাউণ্ট ক্লিক কৰাৰ পাছত আপোনালোকে এড বেংকত ক্লিক কৰাৰ পাছত আপোনালোকৰ নাম, একাউণ্ট নাম্বাৰ, IFSC কোড দি কিনে ইয়াতে চিলেক্ট একাউণ্ট টাইপ ছেভিং ইয়াতে চিলেক্ট কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকে দেখিব ইয়াতে আপোনাৰ ইথেৰিয়াম 50 ৰুপিজ আৰু বিটকইন 50 ৰুপিজৰ পাব। আপুনি এইটো উইথড্ৰ কৰাৰ কাৰণে আপুনি 100 ৰুপিজ এটা ডিপ'জিট কৰিব লাগিব। ডিপ'জিট কৰাৰ কাৰণে আপুনি ইয়াতে INR দেখিছে, ইয়াত ডিপ'জিট ক্লিক কৰিব। ডিপ'জিটত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপুনি হোম ছেকশ্যনত যাব। হোম ছেকশ্যনত যোৱাৰ পাছত আপোনালোকে দেখিছে INR ডিপ'জিট, ইয়াত INR ডিপ'জিটত ক্লিক কৰিব। INR ডিপ'জিটত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনাৰ UPI ID দি UPI ট্ৰান্সফাৰ কৰিব পাৰে। ইয়াতে যদি ম'বিকুইক এপ আছে আপুনি ম'বিকুইক এপেৰে আপুনি ইয়াতে আপুনি 110 ৰুপিজ এটা এড কৰিব পাৰে। আপুনি ম'বিকুইকৰে আপোনাৰ যদি ইয়াতে এড কৰে আপোনাৰ চাৰ্জটো কম লাগিব। 1.8 আপোনাৰ 2 টকা, অলমষ্ট আপোনাৰ 2 টকা চাৰ্জ ল'ব। আৰু যদি UPI কৰে 10 টকা আপুনি চাৰ্জ ভৰিব লাগিব পাৰ ট্ৰেঞ্জেকশ্যনত। আপোনালোকৰ যদি ম'বিকুইক এপ নাই, মই নেক্সট ভিডিঅ'টোত আপোনালোকক কেনেকৈ ম'বিকুইক এপ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে মই শিকাই দিম। আপুনি 100 ৰুপিজ এড কৰাৰ পাছত আপোনাৰ ইয়াতে আপুনি এই এনটিটি ভেলু দেখিছে আপুনি INR, তাত আপোনাৰ 200 অলমষ্ট আপুনি ইয়াত দেখিব। 200 অলমষ্ট দেখাৰ লগে লগে আপুনি দেখিব ইয়াতে BTC আৰু ইথেৰিয়াম 50-50 আছে। আপুনি এইটো আপুনি ইয়াত মাৰ্কেটত যাব। তলত মাৰ্কেটত গৈ আপুনি ইয়াতে আপোনাৰ মাৰ্কেটত দেখিছে, মাৰ্কেটত আপুনি ইথেৰিয়াম চাৰ্জ কৰিব ETH। ETH চাৰ্জ কৰাৰ পাছত আপুনি 50 ৰুপিজ অলৰেডি ইথেৰিয়াম আছে। আপুনি আকৌ 100 ৰুপিজ 110 আপুনি এড কৰিছিলে, 110 আপুনি ইয়াতে লিখি, নহ'লে আপুনি 100% ক্লিক কৰি আপুনি বাই কৰি দিব। বাই কৰাৰ লগে লগে আপোনাৰ ইথেৰিয়াম আপোনাৰ 110 আৰু 50 160 হৈ যাব। সেইটো আপুনি এতিয়া আকৌ চেল কৰিব লাগিব। আপুনি আকৌ 100% কৰি চেল ইথেৰিয়াম কৰি দিব। আপোনাৰ 160 অলমষ্ট 160 আপোনাৰ INR ভেলুত গুচি যাব। এতিয়া ঠিক তেনেকৈ আপোনাৰ
আকৌ BTC আছে, বিটকইনো আছে 50 ৰুপিজৰ। আপুনি সেই বিটকইনটো আপোনাৰ INRত লৈ যাব লাগিব। INRত লোৱাৰ কাৰণে আপুনি আকৌ ইয়াতে BTC চাৰ্চ কৰিব, মাৰ্কেটত গৈ BTC চাৰ্চ কৰি আকৌ ইয়াতে আপোনাৰ আপুনি বাই ক্লিক কৰিব। বাই ক্লিক কৰাৰ পিছত আকৌ 100% ক্লিক কৰিব। 100% ক্লিক কৰাৰ পিছত আকৌ বাই হৈ যাব আপোনাৰ। বাই হোৱাৰ পিছত আকৌ চেলত ক্লিক কৰিব। চেল কৰাৰ পিছত আপুনি 100% কৰি আকৌ চেল কৰি দিব। আপোনাৰ যিমান BTC আপোনাৰ বিটকইন আৰু ইথেৰিয়াম আছিলে সকলোখিনি আপোনাৰ INRত কনভাৰ্ট হৈ যাব। এতিয়া আপোনাৰ INRত কনভাৰ্ট হোৱাৰ পাছত আপুনি এতিয়া এইটো ডাইৰেক্ট উইথড্ৰ কৰিব পাৰিব। উইথড্ৰ কৰাৰ কাৰণে আপুনি চিলেক্ট বেংক একাউণ্ট, উইথড্ৰত ক্লিক কৰি চিলেক্ট বেংক একাউণ্ট আপোনাৰ যিটো বেংক লিংক আছে তাত ক্লিক কৰি আপোনাৰ যিমান এমাউণ্ট আছে আপোনাৰ 200+ আপোনাৰ এমাউণ্ট হ'ব। 200+ ইয়াতে আপুনি এণ্টাৰ কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 2 মিনিটৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত আপোনাৰ গোটেইখিনি পইচা ট্ৰান্সফাৰ হৈ যাব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু উপাৰ্জন সম্বন্ধীয় যিকোনো ধৰণৰ আপডেটৰ কাৰণে মই তলত দিয়া টেলিগ্ৰাম চেনেলৰ লিংকটোত ক্লিক কৰি টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ধন্যবাদ।